হাঁহি ভৰা মুখনিৰে আমাৰ প্ৰান্তিক মনত পৰেনে বাৰু আপোনাৰ? মনতে গোপনে ৰাখি থোৱা ভাল পোৱা আৰু সকলোৰে প্ৰতি থকা শ্ৰদ্ধাৰ বাবে বৰ আপোন তাই গাঁওখনৰ। বিহুৰ বতৰত নয়নাই অনা বিহুৱানখন লৈয়ে তাই যেন ৰঙত বিভোৰ। মৰম, ভাল পোৱা, দায়িত্ব সকলোবোৰ যে এই বিহুৱানখনে লৈ আহিছে তাইৰ হাতলৈ, সেয়া এতিয়াও অজ্ঞাত তাই। কাছিয়লী হিচাপে গাঁৱত সকলো সময়তে আদৰ পোৱাৰ পাছতো তাই এজনী সৰল ছোৱালী। পিছে তাইৰ বাৰু আহিবলগীয়া দিনবোৰত এই মৰম ধৰি ৰাখিব পাৰিবনে নাই, সেইলৈ এতিয়া তাই বৰ বিমূৰত পৰি আছে। এহাতে গাঁওখনৰ প্ৰতি এটি দায়িত্ব আহিছে, আনহাতে আকৌ মনৰ একোণত জীপাল হোৱা ভাল পোৱাৰ ভয়। এনেদৰেই জীৱনৰ এটি বিশেষ দিনৰ সন্মুখীন হ'বলৈ আহি আছে প্ৰান্তিকা, আপোনালোকৰ পৰা আৰু অলপ মৰম আঁকোৱালি ল'বলৈ।